ছাবস্ক্ৰাইব কৰক টেকটক আছাম ইউটিউব চেনেলক আৰু বেল আইকনত ক্লিক কৰক সৰ্বপ্ৰথম আপডেট লাভ কৰিবৰ বাবে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু টেকটক আছাম। আৰু আজি আমি আনবক্সিং কৰিবলৈ গৈ আছোঁ Xiaomiৰ এটা ইণ্টাৰেষ্টিং প্ৰডাক্ট, আৰু এইটো হৈছে Xiaomi Mijia স্মাৰ্ট শ্বু, যিটো আমি অৰ্ডাৰ কৰিছোঁ banggood.com-ত, আৰু এইটো আহিছে ছিংগাপুৰৰ পৰা। এয়া হ'ল Xiaomi Mijia স্মাৰ্ট শ্বু, আৰু এইটো আহিছে এটা নৰ্মেল পলিথিন বেগত। লগত আহিছে এখন ইউজাৰ মেনুৱেল, যিখন আছে সম্পূৰ্ণ চাইনিজত। আৰু এইটো হ'ল MSPৰ এটা এক্টিভিটি ট্ৰেকাৰ, আৰু যিটো থাকিব 7,000ৰ ভিতৰত। আমি এই ট্ৰেকাৰটো মিফিট এপটোৰ সৈতে কানেক্ট কৰিব পাৰিম, আৰু আমাৰ এক্টিভিটিৰ ডিটেইল আমি আমাৰ মোবাইলৰ এপৰ জৰিয়তে জানিব পাৰিম। 7,000ৰ লগত অহা ইউজাৰ মেনুৱেলত আছে এটা QR কোড, যিটোৰ সহায়ত আমি ডাউনলোড কৰিব পাৰিম মিফিট এপটো। 7,000ৰ সৈতে এপটো কানেক্ট কৰাটো নাই সহজ। ৰ ৱেইট বহুত লাইট হয়, চলটো অলপ ডিফাৰেণ্ট হয়। হাতেৰে চুই চাই লাগিছে মেটেৰিয়েলটো খুব কমফৰ্টেবল হ'ব। ৰ ভিতৰত এটা স্পেচ আছে, য'ত আমি এক্টিভিটি ট্ৰেকাৰটো লগাব পাৰিম। এই আছিলে Xiaomi Mijia স্মাৰ্ট শ্বু। এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আনবক্সিং ভিডিঅ' চাবৰ বাবে ছাবস্ক্ৰাইব কৰক টেকটক আছাম ইউটিউব চেনেলত।